হেপী নিউ ইয়াৰ সকলোকে। ৰান্ধনি হোৱাৰ ফিলিংছ কেনে? আৰু গাহৰি মাংস খৰিকাত দি খাম। হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আশা কৰোঁ সকলোৰে নিশ্চয় ভাল আৰু মোৰো ভালেই। আৰু আজি হৈছে 31 ডিচেম্বৰ, একেবাৰে বছৰটোৰ শেষৰ দিন। আৰু আজি ভাবিছোঁ সৰু সুৰাকৈ এটা খানা খাম আৰু আপোনালোককো দেখুৱাম। তো আপোনালোকক থুলমূলকৈ দেখুৱাম আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু শেষত জনাবলৈ নাপাহৰিব আজি ভিডিঅ'টো চাই কেনে পালে। আৰু যদি কোনোবা নতুনকৈ আহিছে তেন্তে প্লিজ মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি দিব আৰু ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, যাতে আহিব লগা নতুন নতুন ভিডিঅ'বোৰ আগতীয়াকৈ পায়। তেন্তে বলক আজি ভিডিঅ'টো আৰম্ভ। আৰু এইফালে লাই শাক ফুল ফুলিলে আৰু ইয়াৰ পৰাই চাই কেইডালমান ছিঙি আনো। এয়া হৈছে বৰমাহঁতৰ লাই শাক আৰু এইফালে মই কেইডালমান ছিঙি আনিলোঁ। এয়া ভাল চাই এইখিনি লাই শাক আৰু লাই শাকৰ লগত খাবাবি আজি গাহৰি। আৰু এইফালে মই জুই ধৰিলোঁ আৰু সেয়া জুই জ্বলিলে, আমাৰ জুই ইমান ধুনীয়াকৈ জ্বলিছে আৰু আমি আজি জুইতে বনাম। আৰু গাহৰি মাংস খৰিকাত দি খাম। সেইকাৰণে খৰিকাত এয়া মাংস দিছোঁ আৰু এইটো কাম মোক লগাইছে হাজবেণ্ডে, নিজে নকৰে। তো মই লাগি আছোঁ আৰু অকণমান। আৰু এইফালে গাহৰি মাংস একদম খৰিকাত দি আছোঁ, অকল দুডাল বুলি ভাবি আপোনালোকে ভাবিছে চাগে, কিন্তু ঘৰৰ বাকী মানুহবোৰ নাখায় গাহৰি, মই আৰু অকল হাজবেণ্ডৰ কাৰণে। আৰু এইফালে পিঁয়াজ ভাজি আছে, পিঁয়াজখিনি অকণমান ৰঙচুৱা হোৱালৈকে ভাজিব। আৰু ৰঙচুৱা হোৱাত ইয়াতে দি দিছে গাহৰি মাংস। মই আজি অকল কেমেৰামেন হৈছোঁ, বনাইছে হাজবেণ্ডে। আৰু এইফালে নিমখ দিছে আৰু দিছে হালধি এয়া, আৰু ইয়াতে অকণমান ৰেচিলি দি দিছে মছলা, বেলেগ ধৰণৰ মছলা দিয়া নাই। ইয়াতে আদা নহৰু আৰু জালুকৰ এনেকৈ গুড়ি পিচি দিছে আৰু এইফালে লৰাই দিছে। আৰু এইফালে হাজবেণ্ডক অকণমান দেখাই দিছোঁ, গোটেই ধোৱা জুইত বনাইছোঁ আমি, জুইত বনাইতো ধোৱা হ'বই। আৰু এয়া, আৰু ইয়াতে দি দিলে আলু। আৰু যিসকলে গাহৰি খায় তেওঁলোকৰ কাৰণেতো গাহৰিয়ে মেইন নহয় জানো, আৰু আমি গাহৰি খাই ভাল পাওঁ। আৰু কিছুমানে হয়তো বেয়া পায়, আমাৰ ঘৰতো মাহঁতে নাখায় আৰু অকল মই আৰু হাজবেণ্ডে খাওঁ দেই। আৰু গাহৰি মাংসৰ লগত লাই শাকটো ক'বই নালাগে নহয় জানো। যিসকলে ভাল পায় কমেণ্ট কৰি জনাব। ৰান্ধনি হোৱাৰ ফিলিংছ কেনেকুৱা? আজি আমাৰ ৰান্ধনি, আৰু আজি ভিডিঅ'ত অকল হাজবেণ্ডকে দেখাই আছোঁ দেই। আজি হাজবেণ্ডে মানে বছৰটো যাবগৈ যে, সেইকাৰণে আজি বনাই খোৱা আছে আৰু, হয় নাই? কেনেকুৱা? কিবা এটা কৈ দিয়া আকৌ। জুই খোৱা ভিডিঅ'টো চাব বুলি। আৰু এইফালে আলু সিজিলে আৰু ইয়াতে পানী দি দিব লাগিব। পানী বেছি নিদিওঁ, এনেই অকণমান দিম, বেছি জোল হ'লেও বেয়া লাগে। আৰু এয়া পানী দিলে আৰু এইখিনি ধুনীয়াকৈ উতলিব দিব লাগিব। আৰু ইয়াতে ঢাকন দি দিলোঁ। আৰু এইফালে শাহু মাকৰ লগত কথা পাতি শাক বনাই আছে। মানে মোৰ ঘৰৰ পৰা ফোন কৰিছে, মাৰ লগত কথা পাতি আছে দেই। এইফালে অকণমান আপোনালোকক দেখাই দিলোঁ। আৰু এইফালে আমাৰ শাক ৰেডি হৈ গ'ল আৰু ইমান ধোঁৱা ওলাইছে দেখিছেনে। আৰু দেখাত বাৰু টেষ্টিয়ে লাগিছে, কিন্তু খাই চালেহে গম পাম। আৰু আপোনালোকৰ বাৰু কেনেকুৱা লাগিছে কমেণ্ট এটা কৰি। হেল্ল' গাইজ, গুড মৰ্ণিং। কি খবৰ? আৰু কালি ৰাতি আৰু ভিডিঅ' কৰা নহ'ল, খাই বৈ তেনেকৈ শুই থকা হ'ল। আৰু ৰাতিপুৱা যিখিনি কাম কৰিব লগা আছিল কাম বন কৰিলোঁ। আৰু ইমান বেছি ঠাণ্ডা হৈছে, চুৱেটাৰ যে খুলিবই মন নাই। আৰু আজি হৈছে 1 জানুৱাৰী, আৰু সকলোকে নতুন বছৰ বহুত বেছি শুভেচ্ছা থাকিল মোৰ ফালৰ পৰা। হেপী নিউ ইয়াৰ সকলোকে। আৰু ভিডিঅ'টো চাই কেনে পালে শেষত ধুনীয়া এটা কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু নতুন বছৰ সকলোৰে ভালেই হওক, সফল হওক, আৰু সকলোৰে দুখবোৰ আঁতৰি সুখ আহক। তাকে কৈ আজি ভিডিঅ'টো ইমানতে এণ্ড কৰোঁ বুলি ভাবিছোঁ।